নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মই এটা ভিডিঅ' মাজৰে আৰু আপোনালোকে চাই আছে আছামিজ ধামাকা ব্লগ। ব্লগ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। Hello everyone, a lakh tokia jahazi হেল্ল' এভৰিৱান, এক কোটি টকীয়া চেনিকল আৰু আপোনালোকে চেনিকল খাই পাইছে কোটি টকীয়া? Oh my god, এতিয়া মিদুস্মিতা দত্তই ঘৰৰ কল খাব। কোটি টকীয়া চেনিকল মই এতিয়া খাবলৈ আৰম্ভ কৰিছো, চাই থাকক আপোনালোকে। প্লিজ ইয়াৰ এইবোৰ বন্ধ কৰ। মই বেকো বহি থকা বিলাকক এইটো দেখাওঁ, কিন্তু গে এক্সপ্ৰেছন কোনে দেখাবে? এনেকে দেখা ন। আৰু তই এইটো দেখুৱাবি, তই 5 লাখ টকীয়া বস্তুৱে হয় ন। তোৰ যদি ইমান হেৰি হৈছে, জনি দাক মাতি দিম। জনি দা কোনোবা সিংগল আছে যদি মোৰ হৃদয়খন চুৰ কৰি লৈ যোৱা হৃদয়ৰ দুৱাৰ খুলি দিছো মই। খুলি দিলে নহ'ব, খুলি দেখুৱাব লাগিব। নিলে চিৰজীৱনৰ কাৰণে নিব লাগিব, কিন্তু দানা পানী দি থকা বিলাকক আনিব নোৱাৰি হয় চিৰজীৱনৰ কাৰণে। তুমি অকল মোৰ আৰু মই বহুতৰ। চাবা আকৌ বহুতৰ দুটকীয়া ললিপপ খাওঁতে কোন টাইমত কি মুখৰ পৰা ওলাই যাব তুমি গমেই নাপাবা। আমি ৰাভা হৈ গেলা আমাৰ লাগিব আহিলে ন তো বাৰকে ভাবিলো আমাক সবাই জানে ৰাভা মানে চবৰে বাবা। হ'ব ৰাভা, তই 10 বাৰ ঠাইত কণা চশমাযোৰ লগাই 5 বাৰ দেখুৱাইছ। আমি অসমীয়া ভাই, আৰু সকলোৱে জানে যে অসমীয়া কেনেকুৱা। আমি আকৌ এনেই বকি নাথাকো, যেতিয়া লাগো ন কাৰো বাপেকক খেতি নকৰো। ঐ শুনা, ভাইটি বিয়া পাতিবলৈ অকল ডাঙৰ দীঘল হলেই নহ'ব, খাৰাও হ'ব লাগিব। আহিবা এদিন, ভাড়া কৰি দেখুৱাই দিম। মানে নিজৰ ভৰিত। বেলেগ নাভাবিবা আকৌ, নিজৰ ভৰিত খাৰা অহাৰ কথাহে কৈছো মই।